কৃষি আন্তঃগাঁথনি পুঁজি আবেদন পোৰ্টেলটো কেনেকৈ ব্যৱহাৰ কৰিব পোৰ্টেলত প্ৰৱেশ কৰিবলৈ তলৰ লিংকলৈ যাওক নমস্কাৰ কৃষি আন্তঃগাঁথনি পুঁজিৰ বাবে আবেদন কৰিবলৈ প্ৰস্তুত কৰা টিউটৰিয়েল ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম প্ৰথমে agriinfra.dac.gov.in ৱেবছাইটটো খোলক তাৰ পিছত হিতাধিকাৰী হিচাপে নিজকে পঞ্জীয়ন কৰিবলৈ বেনিফিচিয়াৰী টেবটোলৈ গৈ ৰেজিষ্ট্ৰেশ্যন টেবত ক্লিক কৰক তাৰ পিছত নিৰ্দিষ্ট স্থানত নিজৰ নাম মোবাইল নম্বৰ আৰু আধাৰ নম্বৰ পূৰ কৰক এই তথ্যখিনি পূৰ কৰি তাৰ তলতে থকা সেন্ড OTP বাটনত ক্লিক কৰক লগে লগে উল্লেখিত মোবাইল নম্বৰত এটা OTP লাভ কৰিব এই OTPটো নিৰ্দিষ্ট স্থানত পূৰ কৰি ভেৰিফাই বাটনত ক্লিক কৰক এতিয়া হিতাধিকাৰী হিচাপে আপোনাৰ নাম পঞ্জীকৃত হৈছে ইয়াৰ পিছত আপোনাৰ পৰা আৰু অধিক তথ্য বিচাৰিব যেনেকৈ হিতাধিকাৰীৰ প্ৰকাৰ অনুসূচিত জাতি জনজাতিৰ শ্ৰেণী লিংগ ইমেইল ঠিকনা গাঁও বা চহৰৰ নাম পিন নম্বৰ ৰাজ্য আৰু জিলাৰ নাম সন্নিৱিষ্ট কৰক ইয়াৰ পিছত সাবমিট বাটনত ক্লিক কৰক এবাৰ সাবমিট বাটন ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মোবাইল নম্বৰত হিতাধিকাৰীৰ আইডি আৰু পাছৱৰ্ড লাভ কৰিব এই প্ৰক্ৰিয়াটো সম্পন্ন হ'বলৈ 30 ছেকেণ্ডৰ পৰা 1 মিনিটলৈ সময় লয় ইয়াৰ পিছত আপুনি সফলতাৰে পঞ্জীয়ন হোৱাৰ এক মেছেজ লাভ কৰিব এতিয়া পঞ্জীয়ন একাউণ্টত লগ ইন কৰক আনহাতে আবেদন আপলোড কৰাৰ আগতে দুটা জৰুৰী দিশ জানি থোৱা দৰকাৰ আকৌ হিতাধিকাৰী টেবলৈ যাওক DPR টেমপ্লেটত ক্লিক কৰক ইয়াতে আপুনি এটা ফৰমেট দেখা পাব য'ত আপুনি আপোনাৰ আবেদন আপলোড কৰিব লাগিব ডাউনলোড কৰি এইটো সেভ কৰি থওক DPR সেভ কৰাৰ পিছত চেকলিষ্ট অফ ডকুমেণ্টলৈ যাওক ইয়াতে আপুনি বেংকত জমা দিবলগীয়া সকলো নথিপত্ৰৰ বিৱৰণ লাভ কৰিব এতিয়া ইয়াৰ পৰা লগইন টেবলৈ যাওক যি হিতাধিকাৰীৰ আইডি আৰু পাছৱৰ্ড আপুনি আপোনাৰ মোবাইল নম্বৰৰ যোগেদি লাভ কৰিছে সেই আইডি আৰু পাছৱৰ্ড পূৰ কৰক আৰু লগইন বাটনত ক্লিক কৰক ইয়াৰ পিছত দেখিব আপুনি আপোনাৰ আবেদন ডেছবৰ্ডত প্ৰৱেশ কৰিছে আবেদনৰ বাবে লোন এপ্লিকেশ্যনলৈ যাওক আৰু এপ্লাই লোন টেবত ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনাৰ প্ৰজেক্টৰ বিষয়ে তথ্যসমূহ প্ৰদান কৰক প্ৰজেক্ট টাইপ ক্লিক কৰক যদি ওৱেৰহাউছ বনাব বিচাৰিছে ওৱেৰহাউছ বাছনি কৰক অন্য আঁচনিৰ অধীনত কিবা সাহায্য লাভ কৰিছে নেকি প্ৰদান কৰক ওৱেৰহাউছৰ বিৱৰণ পূৰ কৰক প্ৰজেক্টটোৰ নাম উল্লেখ কৰক আপোনাৰ প্ৰজেক্টৰ আনুমানিক প্ৰজেক্ট ব্যয় কিমান আনুমানিক বাৰ্ষিক ৰাজহ কিমান মাটি ক্ৰয় কৰিছে নে লিজত লৈছে আদি তথ্যসমূহ পূৰ কৰক তাৰ পিছত পূৰ্বে ডাউনলোড কৰি সম্পূৰ্ণ কৰি ৰখা DPRখন আপলোড কৰক অনুগ্ৰহ কৰি নিশ্চিত কৰক যে DPRৰ সকলো পৰিশিষ্টসমূহ আছে যিবোৰ বেংকত প্ৰয়োজন য'ত অন্তৰ্ভুক্ত হৈ আছে বেলেন্স শ্বীট আয় বিবৃতি ৱৰ্কিং কেপিটেল কম্পিউটেশ্যন আৰু ৰিপেমেণ্ট স্কেডিউল তাৰ পিছত প্ৰজেক্টৰ তথ্য ঠিকনা প্ৰদান কৰক ৰাজ্য জিলা গাঁও বাছনি কৰক য'ত প্ৰজেক্টটো স্থাপন কৰা হৈছে পিন নম্বৰ প্ৰদান কৰক ইয়াৰ পিছত প্ৰজেক্ট জিঅ' লোকেশ্যন এণ্টাৰ কৰক
ইয়াৰ লগতে এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলে আপোনাৰ জিঅ' কোঅৰ্ডিনেট, DAC আৰু FWৰ কিষাণ সুবিধা মোবাইল এপত আপডেট কৰিব পাৰে। ইয়াৰ পিছত বেংক চিলেক্ট কৰক, য'ৰ পৰা আপুনি ঋণ গ্ৰহণ কৰিব। শাখা বাছনি কৰক। ঋণৰ পৰিমাণ লগতে এইটো নিশ্চিত কৰিব যে হিতাধিকাৰী কণ্ট্ৰিবিউশ্যন ঋণ ৰাশিৰ 10% হয়। কিমান বছৰৰ বাবে ঋণ ল'ব সেইটো তথ্য প্ৰদান কৰি নিজৰ আবেদন ছাবমিট কৰক। আবেদন দাখিল কৰাৰ পিছত ইয়াক মন্ত্ৰালয়ৰ দ্বাৰা পুনৰীক্ষণ কৰা হ'ব আৰু যোগ্য আবেদনসমূহ অনুমোদন কৰিব। মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদনৰ পিছত ক্ৰেডিট মূল্যাংকনৰ বাবে নিৰ্বাচিত বেংকক ডিজিটেলভাৱে স্থানান্তৰ কৰা হ'ব। বেংকে উক্ত প্ৰকল্পটো কাৰ্যকৰী হ'ব নে নহয় তাক পুনৰীক্ষণ কৰিব আৰু সেই মৰ্মে প্ৰকল্পটোৰ অনুমোদন জনাব। আবেদনৰ স্থিতি সম্পৰ্কে প্ৰতিটো স্তৰতে পঞ্জীভুক্ত মোবাইল নম্বৰলৈ বাৰ্তাসমূহ প্ৰেৰণ কৰা হ'ব। ধন্যবাদ।